শিক্ষকৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি বদলি কৰিম কাৰণ এইবাৰ আমি দেখা পাইছো যে অসমৰ বাহিৰত কিছুমান অপেন ইউনিভাৰ্চিটিৰ পৰা বিএড পৰীক্ষাৰ সাৰ্টিফিকেট লৈ আহিছে সাৰ্টিফিকেটখন জেনুইন হেতু তেওঁলোকে নেশনেল ইউজিচিৰ অনুমতি পাত্ৰ সাৰ্টিফিকেটখন ভুল নাই কিন্তু কলেজবিলাক কি মই নাজানো তাত এদিনো যাব নালাগে গুৱাহাটীৰ প্ৰায় গৈ খালি পৰীক্ষাটো দিয়ে নম্বৰ লৈ আহিব পাৰে আৰু কেবাখনো কলেজ আমাৰ উত্তৰ পূব অসমৰ বহুত ল'ৰা ছোৱালীয়ে তাতে গৈ পঢ়িছে তাৰ ফলত কষ্ট কৰি বিএড পাছ কৰা ল'ৰাবিলাকে চাকৰিটো নোপোৱা হৈছে সেইকাৰণে এইবাৰে শেষ ইয়াৰ পিছত আমি শিক্ষকৰ চাকৰি ক্ষেত্ৰত আমি এটা নতুন নিয়ম কৰিম বেসিক্যালি টেট পাছ কৰিব বিএডৰ নম্বৰো থাকিব কিন্তু ফাইনালি এটা ৰিটেন এক্সামিনেশনত আপুনি আৰু এবাৰ বহিব লাগিব যিমান পোষ্ট হিমানৰ ৰিটেন এক্সাম হ'ব যদি 5000 পোষ্ট আছে আপোনাৰ ফাইনেল ৰিটেন এক্সামিনেশন এটা 5000ৰ কাৰণে আপুনি আকৌ দিব লাগিব টেটটো কোৱালিফিকেশন হেতু আপোনাৰ 5 বছৰ আগতো পাছ কৰা হ'ব পাৰে 4 বছৰ আগতো পাছ কৰা হ'ব লাগিব টেট বিএড আৰু হায়াৰ সেকেন্ডাৰী মাৰ্কছৰ পিছতো আপুনি আৰু এটা পৰীক্ষা দি পাছ কৰিব লাগিব কাৰণ অহা বছৰৰ পৰা আৰু সমস্যা আহিব কোভিডৰ সময়তো আমি সকলোকে 90 দি দিছিলো তাৰ আগতটো সকলোৰে মাৰ্ক 60 আছে গতিকে অহা বছৰৰ পৰা যদি এনেকে শিক্ষকৰ নিযুক্তি হয় অকল কোভিডৰ বছৰত পাছ কৰা ল'ৰা ছোৱালীহে পাব পৰীক্ষা নিদিয়াকৈ বাকি কোনেও নাপাব সেইকাৰণে সকলো মানুহে যাতে সমান সুবিধা পায় তাৰ বাবে আমি এটা ফাইনেল ৰিটেন টেষ্ট এটা লম তেতিয়া জুন ইউনিভাৰ্চিটি যি সাৰ্টিফিকেট হেখিনি দি হল টিকেট পাব যে আপোনাৰ টেট আছে বিএড আছে আপুনি হলত টিকেট পাব সোমাব কিন্তু পৰীক্ষা এটা ৰিটেন আকৌ এবাৰ দিব লাগিব আৰু যিটো ৰিটেন সমসাময়িক ব্যৱস্থাৰ ওপৰত হ'ব তেতিয়া আপুনি কোনেও আপত্তি নকৰিব আৰু বহুতে কয় দাদা আমি আগত পাছ কৰিলো আমাৰ নাম্বাৰিংটো কম আছিল আমি পিছত পাছ কৰিলো আজিকালি ইউনিভাৰ্চিটিয়ে বহুত নম্বৰ দিয়ে পুৰণা লৰাখিনি হতাশাটো ভোগ কৰে সেইকাৰণে কাৰো যাতে মনত হতাশা নাথাকে আমি অহা বছৰৰ পৰা এটা ফাইনেল এক্সামিনেশন লম হি উচ্চতৰ মাধ্যমিকৰ কাৰণেও হ'ব মাধ্যমিকৰ কাৰণেও হ'ব এলপিৰ কাৰণেও হ'ব গতিকে যিটো মই আৰম্ভ কৰিছিলো 2014ত নিযুক্তি প্ৰক্ৰিয়া সেইটো প্ৰক্ৰিয়া এইবাৰ এটা পৰিৱৰ্তনৰ ফালে যাব সমসাময়িক পৰিৱেশৰ লগত খাপ খোৱাই মানে ডিস্ট্ৰিক্ট চেঞ্জটো এনেকে হয় এতিয়া মেৰিটখন ডিস্ট্ৰিক্ট ৱাইজ হয় যদি তেওঁ ডিস্ট্ৰিক্ট চেঞ্জ কৰিব খোজে সেইখন ডিস্ট্ৰিক্টৰ মেৰিট লিষ্টত তেওঁ নাপায়গৈ সেইকাৰণে এইবাৰ আমি ডিস্ট্ৰিক্ট ৱাইজ সিলেকশ্যন নকৰো আমি এটা পৰীক্ষা পাতি দিম এটা পৰীক্ষাত ৰিটেনত যোনে পাছ কৰে কৰিব তাৰ পিছত আমি ছোৱালীক নিজৰ ঘৰতে দি দিলো আমি দিব্যাংগক নিজৰ ঘৰতে দি দিলো পোষ্ট নাথাকিলে কাষৰখনত দিলো যিবিলাক দাবী আছে তেতিয়া আমি পূৰণ কৰিব পাৰিম যদি এটা ৰিটেন টেষ্টত পাছ কৰে ষ্টেট ৱাইজ ৰিক্ৰুটমেণ্ট হ'ব আইডাৰ থ্ৰু লটাৰী ডিষ্ট্ৰিক্টত গুচি যাব নহলে দিব্যাংগখিনি নিজৰ জিলাত মহিলাখিনি নিজৰ জিলা নহলে কাষৰ জিলা পুৰুষখিনি অলপমান আশে পাশে